সম্পাদিত করে রাজকীয় যজ্ঞ বন্ধ হল মোর হরিশঙ্কর পুণ্য হল অযোধ্যার সমগ্র প্রাণী সুখী আজি অযোধ্যার সকল প্রজা আমন্ত্রিত সকল অতিথি সভক্তিৰে যথাযোগ্য আদৰ সম্ভাষণ যাচিল নিস্বাৰ্থভাৱে সকলো হল প্ৰফুল্লিত অৱলম্বন কিন্তু কি মহাৰাজ একমাত্ৰ শিৱপুত্ৰ গণেশে নবৈ পূজাৰত্ন ভাগ ৰুষ্ট হৈ ল'বলৈ প্ৰতিশোধ কৰিছিল প্ৰতিজ্ঞাবিখন মহাৰাজ। কিন্তু মোৰ আৰাধ্য দেৱনাৰায়ণ হৈছেনে দুষ্ট দূৰতে বিদূৰ হ'ব গণেশৰ সকলো ষড়যন্ত্ৰ সেই হেতু নিশ্চিন্ত মই সঁচা কথা মহাৰাজ। হৰি ভক্ত আপুনি শাস্ত্ৰই কয় মূল বিৰিষত পানী দিলে তাল পত্ৰ হবে হয় পৰিপক্ক। হৰিয়ে মূল হৰি যাৰ সদায় সহায় কি কৰিব পাৰে সেই ক্ষুদ্ৰ দেৱতাই মহাৰাজ। তাৰ বাবে নেদেখো কোনো চিন্তাৰ কাৰণ ৰাজহুয় মহাযজ্ঞই অতুলনীয় কীৰ্তি ৰাখিলে ধৰা ধন্য ধন্য আজি অযোধ্যা নগৰী মন্ত্ৰীবৰ মহাৰাজ। এই কীৰ্তি যাতে সদায় আমাৰ অক্ষুণ্ণ থাকে এই কীৰ্তি যাতে সদায় অক্ষুণ্ণ থাকে প্রজার শান্তিময় জীবনে মোর জীবন জীবতী এই মোর অপারনন্দ এই মোর স্বর্গ মন্ত্রীবর মহারাজ। এই কীর্তি যাতে সদায় অক্ষুণ্ণ থাকে তার বাবে আপনি দৃষ্টি করিব নিক্ষেপ মহারাজ। মন্ত্রীবর অযোধ্যার প্রতি গৃহে গৃহে নিত পুৱা সন্ধ্যা হৰি গীতৰ ধ্বনিৰে হৈ মুখৰিত আৰু মহাৰাজ মুখৰিত আপোনাৰ গুণানুকীৰ্তন মহাৰাজ। মহারাজ এই মোর শব্দ
এই মোর অপার আনন্দ। মন্ত্রীবর মহারাজ ব্যস্ত থাকি রাজ্য কাকুরতার বিষয় মুখত আবদ্ধ যেন লাগিছে বড়। মহারাজ এই যাবর ইচ্ছা হয় মোর মৃগয়ার প্রতি। এই ক্ষেত্ৰত আপনার মতামত কি? মহারাজ মন্ত্রীবর মৃগয়া যেনেকৈ আমোদৰ কৰ্ম বিপদো আছে সেইদৰে মহারাজ ইচ্ছা যদি হৈছে প্ৰবল যাওক যাওক মহারাজ আমিও জনাইছো সন্মতি। মন্ত্রীবর মহারাজ সেনাপতি সেনাপতির পঞ্জয় মহারাজ কিবা হেতু বিহারিত মনে পলম নকরি করা প্রকার। মহারাজ নরু নরু গোটাব হাত কর্ণ অকুশৰ অমংগলৰ বাৰ্তা এই এই শুভক্ষণত কেনেদৰে মই কৰিম প্ৰকাশ। তাৰোপৰি মহাৰাজ তাৰোপৰি কি যে কল্পনাৰ অতীত হৈ পাৰিব জানো সেই আঘাত আপোনাৰ নিষ্পাপ অন্তৰে। সেনাপতি মহাৰাজ স্থিরময় ভজ্জাবংশী ভাই প্রদার কর নিখন্দেহে চলুয়া হবে কি বদলা তোমার সমস্যা সমাধান দক্ষতা বোর ঈশ্বর প্রদত্ত। জনোৱা জনোৱা সেনাপতি হয় নেকি কিবা অমংগল? মহারাজ আপোনাৰ ভাতৃ অমৰসিংহ আৰু সেনাপতি দেহব্ৰতে বিদ্ৰোহৰ কৰিছে ঘোষণা আপোনাৰ বিপক্ষে। গুপ্তচৰৰ মুখে মই শুনিলো বতৰা অনুসন্ধান চলাই গোপনে প্ৰত্যক্ষে প্ৰমাণ পালো তাৰ অগ্নিৰ বৰ্ষণৰ পৰি নৱ ভাতৃয়ে ৰাজদ্ৰোহৰ কৰিছে ঘোষণা। মন্ত্রীদেব আপনার কন্যায় মহারাজ কঠোর বিচার করক সিহঁত কন্যা জামাতাৰ নকৰো বিচাৰ ৰাজদ্ৰোহী সিহঁতে ৰাজদ্ৰোহৰ মাই পৰিত্ৰাণ। কিন্তু কিন্তু এই বিদ্রোহের উদ্দেশ্য কি? সেনাপতি ৰাজ্যৰ কাৰণে মহাৰাজ। কি রাজ্যর কারণে? হয় মহাৰাজ। ইমান সাহসেই অপদাৰ্থৰ সৰগৰ পাৰিজাতৰ মধুপানৰ ইচ্ছা। যোৱা সেনাপতি মহাৰাজ মাতি এনে ভাতৃ খবৰ মোৰ কাষত হৰিশ্চন্দ্ৰৰ বাবে সিংহাসন দান দুশ্বকত মহাৰাজ এই মুহূৰ্ততে খবৰক অৰ্পণ কৰিব খোজো ভয় অযোধ্যাৰ ৰাজ সিংহাসন। ক্ষমা কৰিব মহাৰাজ এনে কাৰ্য কদাপিতো নহয় সম্ভৱ। মোৰ জীৱন্ত কালত অযোগ্যজনৰ হাতত অযোধ্যাৰ ৰাজ সিংহাসন অৰ্পণ কৰি সূৰ্য বংশত আপুনি মানিব কলংক। মন্ত্রীবর মহারাজ হে রাজভক্ত মহানুভূত ভোলার বাসে সংঘাত সময়ত তার মই কৰিম বিচাৰ। সেনাপতি মহাৰাজ মৃগয়ের হেতু যাত্রা করি মই কালিলৈ প্ৰৱৰ্তিত ৰথে ৰথে যতবাৰ মৃগয়ের সংহার ধৰি কৰিব যোগাৰ। মহাৰাজ আজিলৈ সভা ভংগ কৰা